1528 চনত মীৰ বাকিয়ে বাবৰি মছজিদৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল, যি আছিল বাবৰৰ সেনাপতি। বাবৰি মছজিদ সেই স্থানত নিৰ্মাণ কৰা হৈছিল য'ত প্ৰভু শ্ৰীৰামৰ জন্ম হৈছিল, আৰু তাত অলৰেডি এটি প্ৰভু শ্ৰীৰামৰ সুন্দৰ মন্দিৰ এটাত পূজা অৰ্চনা চলি আছিল। মোগলেতো শ্ৰীৰামক ঘৰৰ পৰা বাহিৰ কৰি দিলে, কিন্তু ভাৰতবৰ্ষৰ প্ৰত্যেকৰে হৃদয়তেতো শ্ৰীৰাম বাস কৰে, আৰু এয়া শ্ৰীৰামৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তি এইটো হয় যে ইমান বছৰৰ পৰা চলি অহা কোৰ্ট কেছৰ স্বত্তেও প্ৰভু ৰামৰ ভক্তসকলৰ হৃদয়ৰ পৰা সেই আশা কেতিয়াও সমাপ্ত কৰিব নোৱাৰিলে। আৰু প্ৰায় 500 বছৰ পিছত 2019 চনত সনাতনৰ জয়ত ৰামলালা মুকলি আকাশৰ তলৰ পৰা পুনৰ ভব্য ৰাম মন্দিৰত নিবাস কৰিব গৈ আছে। সম্ভৱতঃ আপুনি এই ভিডিঅ'টো চাই থকা মানে অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈ গৈছে। আৰু যদি আপোনাৰ সনাতনৰ প্ৰতি আস্থা আছে, যদি আপুনি এজন প্ৰাউড হিন্দু হয়, তেতিয়াহ'লে বাবৰি মছজিদ নিৰ্মাণৰ পৰা পুনৰ এই ৰাম মন্দিৰ নিৰ্মাণলৈকে সম্পূৰ্ণ যাত্ৰাটো আপুনি জনাৰ খুবেই প্ৰয়োজন আছে। 1526 চনত মোগলে ভাৰতত খোপনি পিটিয়েই 2 বছৰ পিছতে অৰ্থাৎ 1528 চনত বাবৰে সেনাপতি মীৰ বাকিক কৈ অযোধ্যাৰ ৰাম মন্দিৰ ধ্বংস কৰি তাত এটা মছজিদৰ স্থাপন কৰে, আৰু যাৰ নাম বাবৰৰ সন্মানত বাবৰি মছজিদ ৰখা গৈছিল। আৰু সেয়ে নহয়, মোগলৰ সময়ত বহুতো হিন্দু মন্দিৰ ভাঙি তাত মছজিদ নিৰ্মাণ কৰা হৈছিল, যাৰ প্ৰমাণ আজিও দেশৰ বিভিন্ন প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা যায়। হিন্দুসকলৰ ওপৰত ইমানেই অত্যাচাৰ কৰিছিল যে নিজৰ প্ৰাণ বচাব নে মন্দিৰৰ কাৰণে মাত মাতিব, এইদৰে লাখ লাখ হিন্দু মন্দিৰ ধূলিসাৎ কৰি গৈ থাকিল। কাহানীয়ে নতুন মূৰলৈ 1813 চনত ফৈজাবাদৰ এজন ব্ৰিটিছ অফিচাৰে যেতিয়া এটা ৰিপৰ্ট প্ৰস্তুত কৰে যে সেই মছজিদৰ ভিতৰত এতিয়াও বিভিন্ন ধৰণৰ হিন্দু কলাকৃতি মজুদ আছে। এই ধৰণৰ ৰিপৰ্ট প্ৰকাশ হোৱাৰ পিছতে হিন্দু আৰু মুছলমানসকলৰ মাজত ঘৃণাৰ ভাৱ জাগৃত হবলৈ ধৰে। অৱধৰ নবাব বাজিদ আলী শ্বাহৰ দিনত অযোধ্যাত প্ৰথমবাৰৰ বাবে হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হয়, কিন্তু তাৰ পিছতো অযোধ্যাত সেই স্থানতেই হিন্দু আৰু মুছলমানে দুয়োৱে প্ৰাৰ্থনা কৰি আছিলে। পূজা আৰু নামাজ একে ঠাইতে। আপুনি ভাবিছে ন এইটো কেনেকে সম্ভৱ, কিন্তু বলক এই কাহিনীটোও জানো। একচুৱেলি 1717ত বাবৰি মছজিদ নিৰ্মাণ হোৱাৰ 190 বছৰ পিছত জয়পুৰৰ ৰাজা জয়সিং দ্বিতীয় সেই প্ৰথম ব্যক্তি আছিলে যিয়ে বাবৰি মছজিদ আৰু তাৰ আশে-পাশে থকা মাটি নিজৰ অধীনলৈ আনিবলৈ চেষ্টা কৰে, য'ত তেওঁ ভব্য ৰাম মন্দিৰৰ পৰিকল্পনা কৰি আছিলে। কিন্তু বহুত চেষ্টা কৰিও যেতিয়া সফল হ'ব নোৱাৰিলে, তাত বাবৰি মছজিদৰ ওচৰতেই ৰাম মন্দিৰৰ আকৃতি এটা স্থাপন কৰিছিলে। এই চালিখন বিতৰ্কিত ৰাম জন্মস্থানৰ মুখ্য দুৱাৰৰ পৰা 150 ফুট দূৰত নিৰ্মাণ কৰা হৈছিলে। 1859 চনত ব্ৰিটিছ চৰকাৰে এই জাগাটোৰ মাজত কটা তাঁৰ লগাই দিলে যাতে হিন্দু আৰু মুছলমানসকলে নামাজ আৰু পূজা অৰ্চনা কৰিব পাৰে। 1859 চনত হোৱা এই ঘটনাটোৰ 26 বছৰ পিছত 1885 চনত এই বিষয়টোৱে কোৰ্টৰ দুৱাৰ পাইগৈ, য'ত নিৰ্মোহী আখাৰাৰ মহন্ত ৰঘুবৰ দাসে এইটো দাবী কৰিলে যে বিবাদিত স্থানৰ সন্মুখত থকা ৰাম মন্দিৰৰ চালিখনত এটি পকাৰ মন্দিৰ বনাব লাগে আৰু তাত ছাদ দিব লাগে। ফৈজাবাদৰ কোৰ্টে তেতিয়া এইটো সিদ্ধান্ত লয় যে তাত হিন্দুসকলে পূজা অৰ্চনা কৰিব পাৰিব, কিন্তু তাত পকাৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব। ইয়াৰ পৰা কেইবা দশকৰ পিছত 1934 চনত অযোধ্যাত পুনৰ এবাৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হয় আৰু বাবৰি মছজিদৰ এটা অংশ ভাঙি যায়। সেই ভঙা অংশটো পিছত পুনৰ নিৰ্মাণো হয়। এই ঘটনাৰ পিছত সেই স্থানত নামাজ পঢ়া সম্পূৰ্ণ বন্ধ কৰি দিয়া হয়। মন কৰিবলগীয়া এইটো যে তেতিয়া ব্ৰিটিছ চৰকাৰ আছিলে, আৰু বাবৰি মছজিদ নিৰ্মাণ হোৱা 400 বছৰ পিছতো ৰাম ভক্তসকলে নিজৰ প্ৰভুৰ জন্মস্থানত মন্দিৰ নিৰ্মাণৰ বাবে যুদ্ধ কৰি আছিলে। সেই সময়ত আমাৰ চৰকাৰো নাছিলে, আমি পৰাধীন আছিলো, আৰু মিডিয়াকো ইমান স্বাধীনতা নাছিলে যে এই বিষয়ৰ ওপৰত ফকাচ আনিব পাৰে, যে সকলো মানুহক জাগৃত কৰিব পাৰে। দেশ চলাই থকা ব্ৰিটিছ কংগ্ৰেছেও এই বিষয়টোৰ ওপৰত উদাসীন ভাৱ ৰাখিছিলে। একমাত্ৰ কোনোবাই যদি সংঘৰ্ষ কৰি আছিলে, তেতিয়া এই দেশৰ সাধাৰণ জনতাই সংঘৰ্ষ কৰি আছিলে নিজৰ প্ৰভুক নিজৰ অধিকাৰ দিয়াৰ কাৰণে। যিসকল ৰাম ভক্তই নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যুদ্ধ কৰি আছিলে। এনেদৰে সময় অতিবাহিত হৈ গৈ থাকে, আৰু এটা সময় আহে 1947 চনত যেতিয়া ভাৰতবৰ্ষই ব্ৰিটিছ চৰকাৰৰ পৰা স্বাধীনতা লাভ কৰে। স্বাধীনতা লাভ কৰাৰ লগে লগেই এইটো এটা আশাৰ সঞ্চাৰ হৈছিলে যে এতিয়া ৰাম মন্দিৰ নিৰ্মাণ হবই হব। কিন্তু সেই সময়ৰ ৰাজনীতিটো এটা বেলেগেই নিচাত আছিলে। তেওঁলোকেতো এই ৰাম মন্দিৰৰ বিষয়ে শুনিবই নিবিচাৰিছিলে, আৰু ৰাজনৈতিক সমৰ্থন নোপোৱাৰ পিছত আচল যুদ্ধ আৰম্ভ হয়। 23 ডিচেম্বৰ 1949 চনৰ সেই ৰাতিপুৱাটো এটি কথাই বনজুইৰ দৰে গোটেই ভাৰতবৰ্ষত বিয়পি পৰে যে বিবাদিত স্থানত স্বয়ং ৰাম প্ৰকট হৈছে। হিন্দু ৰাম ভক্তসকলে বিবাদিত স্থানত প্ৰভু শ্ৰীৰামৰ আবিৰ্ভাৱ হোৱা খবৰ পায়েই
সেই স্থানত একত্ৰিত হ'বলৈ ধৰে। ভক্তসকলৰ ভিৰ অযোধ্যাত দেখি সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে জিলা মেজিষ্ট্ৰেট KK নায়াৰলৈকে এখন চিঠি লিখে আৰু চিঠিত এই আদেশ দিয়ে যে সেই মূৰ্তিক তাৰ পৰা আঁতৰাব লাগে আৰু পৰিৱেশ শান্ত কৰিব লাগে। কিন্তু KK নায়াৰে ৰাম ভক্তসকলৰ ভাৱনাত আঘাত নিদি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হ'ব পাৰে বুলি সেই কথাৰ পৰা ফালৰি কাটে আৰু তেওঁ নেহৰুলৈকে চিঠি লিখে যে এই ৰামৰ মূৰ্তিটো যদি আঁতৰোৱা যায় তেতিয়াহ'লে সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব পাৰে আৰু ৰাম ভক্তসকলৰ ভাৱনাৰ আঘাত হ'ব পাৰে। এই চিঠি গৈ যেতিয়া নেহৰুৰ ওচৰত পাইগৈ, নেহৰুৱে আকৌ এখন সেই চিঠিৰ উত্তৰ হিচাপে এখন চিঠি লিখে আৰু সেই চিঠিটো একেই কথা যে মূৰ্তিটো যিকোনো প্ৰকাৰে আঁতৰাব লাগে। কিন্তু KK নায়াৰে নিজৰ স্থিতিত অটল থাকে। তেওঁ এইবাৰো মূৰ্তিটো আঁতৰোৱাৰ পৰা বিৰত থাকে আৰু তাৰ পৰা নিজকে বহুত দূৰত ৰাখে। আৰু এই ঘটনাৰ 7 দিন পিছতেই ফেজাবাদৰ কোৰ্টে বাবৰি মছজিদৰ স্থানটোক বিবাদিত স্থান বুলি ঘোষণা কৰি তাত মুখ্য দুৱাৰত তালা লগাই দিয়ে। পিছত 1950 চনত ফেজাবাদৰ চিভিল কোৰ্টত 2খন দৰখাস্ত দিয়া হৈছিলে যে বিবাদিত স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰিব লাগে, পূজাৰ পাৰমিশন দিব লাগে। তাৰ পিছত 1959 চনত আৰু এখন এপ্লিকেশ্যন দাখিল হৈছিলে যিখনত নিৰ্মোহী আখাৰাই সেই বিবাদিত স্থানটোত মালিকী স্বত্ব বিচাৰিছিলে। 1961 চনত সুন্নী বকবুৰ্দেও বিবাদিত স্থানৰ আশে-পাশে থকা মাটিত নিজৰ মালিকী স্বত্ব বিচাৰিছিলে। আৰু এনেদৰে কেতিয়াবা মুছলিম পক্ষই কেতিয়াবা হিন্দু পক্ষই কোৰ্টত বিভিন্ন ধৰণৰ এপ্লিকেশ্যন দিছিলে সেই বিবাদিত স্থানটোক নিজৰ মালিকী স্বত্বত আনিবলৈ। আৰু 1980 চনত বিজেপিৰ নিৰ্মাণ হয় আৰু এই ৰাম মন্দিৰৰ বিষয়টো নিজৰ হাতলৈ আনে আৰু তেওঁলোকক সহায় কৰে বিশ্ব হিন্দু পৰিষদ আৰু RSSে। ৰাম জন্মভূমিক আজাদ কৰিবলৈ আৰু তাত লগা তালা খুলিবলৈ 24 ছেপ্টেম্বৰ 1984ত বিজেপি আৰু তেওঁৰ সহযোগী দলসকলে এটি ৰথযাত্ৰা আৰম্ভ কৰে। বিহাৰৰ সীতামণিৰ পৰা ৰাম জানকীৰ ৰথযাত্ৰা আৰম্ভ হৈ যায় আৰু সেই যাত্ৰাত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰিছিলে। 7 অক্টোবৰ 1984ত এই যাত্ৰা অযোধ্যা পাইগৈ। সেই যাত্ৰাই অযোধ্যাত ৰাম মন্দিৰৰ সংকল্প লয় আৰু লক্ষ্ণৌ হৈ দিল্লীলৈকে গুচি আহে। 31 অক্টোবৰ 1984ত দিল্লীৰ বিজ্ঞান ভৱনত ৰাম ভক্তসকল একত্ৰিত হোৱা কথা আছিলে আৰু তাতেই এই যাত্ৰাৰ সমাপনো হোৱা কথা আছিলে। কিন্তু সেইদিনাখনেই ৰাতিপুৱাই ভাৰতৰ তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যা হৈছিলে আৰু সেই ৰথযাত্ৰা আধাতে সামৰিব লগা হ'ল। 1985 চনত ৰাম মন্দিৰৰ যাত্ৰাৰ এই পথ সলনি হয়। সেই বছৰতেই মুছলিম মহিলা এগৰাকী শ্বাহবানু নামৰ তেওঁ নিজৰ পতিৰ পৰা তালাক লৈ খুৰাকী বিচাৰি কোৰ্ট পাইগৈ আৰু কোৰ্টেও তেওঁৰ পক্ষতেই নিৰ্ণয় দিয়ে। আৰু কোৰ্টৰ এই নিৰ্ণয়ত মুছলিম সমাজ ইমানেই উদ্বিগ্ন হৈ পৰে যে সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে সংসদত কানুন বনাই সুপ্ৰিম কোৰ্টৰ সিদ্ধান্তকে সলনি কৰি দিছিলে। আচলতে ৰাজীৱ গান্ধীয়ে 1979 চনৰ ইলেকশ্যনৰ কাৰণে এইবোৰ কৰি আছিলে যাতে তেওঁ মুছলমান সমাজৰ পৰাও ভোট পায়। এই পদক্ষেপৰ পিছতে হিন্দুসকলে তেওঁক মুছলমানসকলক তুষ্টিকৰণৰ অভিযোগ আনে। হিন্দুসকলৰ এই কথাক নস্যাৎ কৰিবলৈ তেওঁ এটা ঐতিহাসিক কাম কৰে। অযোধ্যাৰ ৰাম মন্দিৰৰ তালা খুলি দিয়ে আৰু তাত পূজা অৰ্চনা কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰে। এই সিদ্ধান্তত মুছলমান সমাজ পুনৰ উদাগ হৈ পৰে আৰু 1986 চনত ফেজাবাদৰ ডিষ্ট্ৰিক্ট জাজৰ অৰ্ডাৰত বাবৰি মছজিদ একশ্যন কমিটিৰ নিৰ্মাণ কৰা হয়। আৰু 1990 চনত লালকৃষ্ণ আদৱানীয়ে ৰাম মন্দিৰৰ আন্দোলনটোক নিজৰ আন্দোলন বুলি স্বীকাৰ কৰে আৰু সোমনাথৰ পৰা অযোধ্যালৈকে 10,000 কিলোমিটাৰৰ ৰথযাত্ৰা উলিয়ায়। বিহাৰত লালকৃষ্ণ আদৱানীক গ্ৰেপ্তাৰ কৰা হয় আৰু ৰথযাত্ৰা তাতে সমাপ্ত হয়। এই ৰথযাত্ৰা যেতিয়া সমাপ্ত হ'ব লগা আছিলে 30 অক্টোবৰ 1990ত হাজাৰ হাজাৰ ৰাম ভক্ত অযোধ্যাত গৈ অলৰেডি উপস্থিত হয়। কাৰ সেৱকসকলে অযোধ্যাৰ বাবৰি মছজিদৰ ওপৰত গৈ পতাকা উত্তোলন কৰে আৰু সেই সময়ৰ UPৰ মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱে কাৰ সেৱকসকলৰ ওপৰত গুলীচালনা কৰে। যিসকলে কাৰ সেৱক কোন নাজানে তেওঁলোকক কওঁ, যিসকলে ধৰ্ম ৰক্ষাৰ কাৰণে নিস্বাৰ্থভাৱে কাম কৰে তেওঁলোকক কাৰ সেৱক বুলি কোৱা হয়। এই গুলীচালনাত বহু কাৰ সেৱকৰ মৃত্যু হয়। তাৰ পিছত আহিলে 1992 চনৰ 6 ডিচেম্বৰ যেতিয়া PV নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী আছিলে আৰু কল্যাণ সিং UPৰ মুখ্যমন্ত্ৰী আছিলে। সেইদিনাখনেই 2 লাখতকৈও অধিক কাৰ সেৱক গৈ অযোধ্যাৰ সেই বিবাদিত বাবৰি মছজিদৰ ওচৰত উপস্থিত হয় আৰু কল্যাণ সিঙে সেই সময়ত কোৰ্টক এইটো ভৰসা দিছিলে যে এই বিবাদিত মছজিদত কোনো অনিষ্ট নহয় আৰু পুলিচকো এইটো কাৰা নিৰ্দেশ দিয়া আছিলে যে কোনো কাৰণতে কাৰ সেৱকসকলৰ ওপৰত গুলীচালনা কৰা নহব। আৰু চাওঁতে 1:55 বাবৰি মছজিদৰ প্ৰথমটো গুম্বদ ধূলিসাৎ হৈ যায়। তাৰ ঠিক 1.5 ঘণ্টাৰ পিছতে 3:30 মান বজাত দ্বিতীয়টো গুম্বটো বগৰাই দিয়া হয়। সন্ধিয়া গৈ 5 বজালৈ 3টা গুম্বতেই ধূলিসাৎ হৈ গৈছিলে আৰু এই কথা প্ৰচাৰ হোৱাৰ লগে লগে গোটেই UPতেই হাহাকাৰ লাগি যায় আৰু
পুৰা ইউপিতে ৰাষ্ট্ৰপতি শাসন লগাই দিয়া হয়। বাবৰি মছজিদ ধ্বংস হোৱাৰ কিছু সময়ৰ পিছতে কল্যাণ সিঙে তেওঁৰ পদৰ পৰা ৰেজিগনেশ্যন দিয়ে আৰু 2019 চনত যেতিয়া ৰাম মন্দিৰৰ সপক্ষে সুপ্ৰিম কোৰ্টৰ পৰা নিৰ্ণয় আহিছিলে তেতিয়া তেওঁ কৈছিলে যে বাবৰি মছজিদ ধ্বংস কৰাৰ দুখ না তেতিয়া আছিলে না এতিয়া আছে। ৰাম মন্দিৰ নিৰ্মাণৰ সিদ্ধান্তত মই ইমানেই সুখী হৈছো যে মই শান্তিৰে মৰিব পাৰিম। 1992 চনৰ সেই ঘটনাৰ পিছত বেলেগ বেলেগ জাগাত বিভিন্ন ধৰণৰ সামাজিক সংঘৰ্ষ হয় আৰু বহুজনে নিজৰ জীৱনো উচৰ্গা কৰিব লগা হয়। বিজেপিয়ে 1999 আৰু 2004 নিজৰ ইলেকশ্যনৰ সময়ত ঘোষণাপত্ৰত ৰাম মন্দিৰৰ বিষয়টো উল্লেখ কৰিছিলে। বিভিন্ন ধৰণৰ কানুনী যুদ্ধ যুঁজিব লগা হৈছিলে। বন্ধুসকল, 9 নৱেম্বৰ 2019 চনত আল্টিমেটলি আমি জয়ী হলো আৰু 5 ফেব্ৰুৱাৰী 2020ত ৰাম জন্মভূমি নিৰ্মাণৰ বাবে এখন কমিটি নিৰ্মাণ হয় আৰু ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈ যায়। 1528 চনত বাবৰৰ নিৰ্দেশত ৰাম মন্দিৰ ধ্বংস কৰি মছজিদ নিৰ্মাণ কৰা হৈছিলে আৰু এতিয়া 492 বছৰ পিছত মহামান্য সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত সেই জাগাতেই ভব্য ৰাম মন্দিৰৰ নিৰ্মাণ হৈ আছে। নমস্কাৰ।